Hi guys, মই পনিতাই মোৰ চেনেল হেপাহৰ বটলে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আহকচোন আজি ৰাতিপুৱা মই কি কৰো আপোনালোকক দেখাই থাকিম। দেখিছে দুটা তিতা কেৰেলা দুটা মই প্ৰথমে ওপৰৰ যিখিনি ওপৰৰ হেৰিখিনি চুচখিনি গুচাই লম। দুটা তিতা কেৰেলা মোক গুচাই হৈ গ'ল। এতিয়া মই কি কৰিম খিনি পানীত ইয়াত দি দিলো। তিতা কেৰেলা দুটা দি দিছো। তা সসপেনত তিতা কেৰেলা দুটা দি পেলাই অকণমান নিমখ ইয়াত মই এড কৰিছো। আৰু এতিয়া মই গেছত দি দিম। দি থৈছো। দুইটা অলপ সময় উতলিবৰ কাৰণে সিজিবৰ কাৰণে মই গেছত দি থম। এখন ঢাকনাই মই এইটো ঢাকি থৈছো। অলপ সময় উতলি থাও, তাৰ পিছত মই নমাই দিম। এইখিনি উতলি থাকে মানে মই বস্তুখিনি ৰেডি কৰি লওঁ, আপোনালোকে চাই থাকক। মই এতিয়া দিম জিৰা পাউডাৰ 1 চামুচ। জিৰা পাউডাৰ 1 চামুচ দিছো। এতিয়া দিম ধনিয়া পাউডাৰ 1 চামুচ। ধনিয়া পাউডাৰ 1 চামুচ মই ইয়াত এড কৰিছো। এইটো আছে চিলি পাউডাৰ, মই ইয়াত 1 চামুচ দিওঁ, আধা চামুচ দিম। এইটো মিট মছলা তাৰে 1 চামুচ দিম। ইয়াত 1 চামুচ এড কৰিছো। হালধি আধা অকণমান দিছো, আধা চামুচ নহয় অকণমান দিছো। নিমখ ইয়াত এড কৰিছো আন্দাজ মতে। সেইখিনি মই এড কৰি লৈছো। ইয়াত অকণমান পানী দি মছলাখিনি মিক্স কৰি ল'ম। এতিয়া মছলাখিনি মিক্স কৰি ললো। গোটেই মছলাখিনি দেখিছে নহয় কেনেকৈ পেষ্ট বনাই লৈছো। এনেকৈ পেষ্ট বনাই ল'ব। এইখিনি হৈ গ'ল মোৰ। এতিয়া মই কেৰাহী এখন দি লৈছো, তাত অলপ মিঠাতেল দিলো। এতিয়া এই পেষ্টটো মই ইয়াত দি দিম। গোটেই পেষ্টটো মই ইয়াত দি দিলোঁ। এতিয়া অলপ মই এইখিনি মছলাখিনি ভাজি ল'ম। মছলাখিনি ভাজা হৈ গ'ল। মই এটা বাতিত মছলাখিনি কাঢ়ি ল'ম। এতিয়া মছলাখিনি মই এতিয়া কাঢ়ি ল'ম। তিতা কেৰেলাটোৰ ভিতৰত মই এই ভজা মছলাখিনি সুমুৱাই দিম। এতিয়া এইকেইটা মোৰ সিজি গ'ল। অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পাছত মই এখন চুৰিয়ে ফালি ল'ম। ফালি পেলাই ইয়াত থকা যিখিনি গুটি এখন চামুচেদি মই আঁতৰাই ল'ম। চামুচেদি ইয়াৰ গুটিখিনি আঁতৰাই ল'লোঁ। আঁতৰাই লোৱা হৈ গ'ল। এতিয়া যিটো মই মছলাৰ পেষ্ট বনাই থৈছিলোঁ, সেই পেষ্টটো ইয়াৰ ভিতৰত মই এড কৰিছোঁ। ইয়াৰ ভিতৰত এড কৰি মই এতিয়া এইখিনি বেচন মই ঠিক কৰি থৈছিলোঁ। বেচনখিনিত মই ইয়াত অকণ নিমখ দি পেষ্টটো বনাই থৈছিলোঁ। জাষ্ট ইয়াত মই এতিয়া লেটিয়াই ল'ম। তিতা কেৰেলাটো ইয়াত লেটিয়াই ল'লোঁ। ঠিক তেনেদৰে এইটো তেনেকৈ মই ইয়াত মছলাখিনি এড কৰিম। এড কৰি মুখখন এনেকৈ বন্ধ কৰি পেষ্টটো লেটিয়াই থৈ দিম। দেখিছে নহয় কেনেকৈ লৈছোঁ। থৈ এখন কেৰাহীত গেছত মই কেৰাহী দিলোঁ। কেৰাহীত অলপ তেল দিলোঁ।
তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ। গৰম হৈ গৈছে কেৰাহীটো। মই এতিয়া তিতা কেৰেলাটো দি দিছোঁ ইয়াত। দুইটা তিতা কেৰেলা ইয়াত মই এড কৰিছোঁ। এতিয়া অলপ সিজালৈকে ভাজ খোৱালৈকে মই ৰৈ থাকিম। মই এতিয়া এইটো লৰাই দিম, সস্তাকৈ লৰাই দিব, নহ'লে ভিতৰৰ বস্তুখিনি ওলাই যাব। সস্তাকৈ লৰাই দিব আপুনি। দেখিছেনে কিমান ধুনীয়া হৈ গৈছে। অকণ ভাজ খাবলৈ দিব। অকণ ভাজ খোৱালৈকে মই ভাজি থাকিম। অকণমান ৰঙচুৱাকৈ ভাজিব, তেতিয়া ভিতৰলৈকে বস্তুটো সিজি যায়। অকণমান ৰঙচুৱাকৈ ভাজি ল'বচোন। মই এতিয়া চাটনি বনাম। চাটনিটো আপোনালোকে চাই লওকচোন কেনেকৈ বনাওঁ। প্ৰায় আপোনালোকে চাগে খাইছেই, তথাপিও মই দেখাবলৈ চেষ্টা কৰিছোঁ। আহকচোন চাই লওক আপোনালোকে। মই এটা মিক্সি জাৰ লৈ লৈছোঁ। মিক্সি জাৰটোত মই প্ৰথমে এইখিনি মগুখিনি মই ইয়াতে দি ল'ম। এইখিনি পিঁয়াজ হয়, পিঁয়াজখিনি ইয়াতে দিলোঁ। আৰু এইখিনি বুট হয়, বুটখিনি ইয়াতে দিছোঁ। দুটুকুৰ আদা ইয়াত মই দি দিছোঁ। তাত জলকীয়া ইয়াতে দিছোঁ। আৰু এইখিনি আছে মান ধনিয়াৰ পাত, মই মান ধনিয়া পাত ইয়াতে দি দিছোঁ। আৰু এইখিনি চেনি হয়, মই চেনিখিনি ইয়াতে এড কৰিছোঁ। ইয়াতে অকণমান মই নিমখ এড কৰিছোঁ। এতিয়া এটা মিক্সি জাৰত মই লৈ ল'লোঁ। এতিয়া মই এইখিনি বটি ল'ম, আপোনালোকে চাই থাকক। মই এতিয়া মিক্সিত এইখিনি দি ল'লোঁ। দি পেলাই মই এইখিনি মিক্সিত মাৰি ল'ম। আপোনালোকে চাই থাকক মই আৰু দেখাই থাকিম আপোনালোকক। ঠিক আছে, এইখিনি মোৰ পিচি লোৱা হৈ গ'ল। আপোনালোকক দেখাই আছোঁ মই কি কৰোঁ। হৈ গ'ল মোৰ বনাই। এইখিনি তিতা কেৰেলাৰ এইটো ৰেচিপি বনালোঁ। আৰু এইটো পেষ্টটো অথনি দেখিছে, মগুমাহ আৰু বুট দি মই যিখিনি পেষ্ট বনাই থৈছিলোঁ এইখিনি। তাৰপিছতে এই তিতা কেৰেলাৰ এইখিনি গুটিখিনি, তাৰ লগত মই অকণমান মিঠাতেল আৰু পিঁয়াজ কুটি দিম আৰু নিমখ দি পেলাই মই এইটো খাম। কাৰণ এইটো খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকেও খাই চাব, খুবেই ধুনীয়া হয় খাবলৈ। আৰু অকণমান নিমখ ইয়াতে মই দিম। এতিয়া গোটেইখিনি মিশ্ৰণটো মই এখন চামুচেৰে সানি ল'ম। মই এতিয়া ভাতটো খাই লওঁ আৰু অলপ দেৰিকৈ আপোনালোকক লগ পাই আছোঁ। মোক খোৱা হৈ গ'ল। খাবলৈ খুবেই ধুনীয়া হৈছে গোটেই বস্তুখিনি। তিতা কেৰেলাৰ যিটো মই চব বনালোঁ সেইটোতো খুবেই ধুনীয়া হৈছে। একদম খাবলৈ একদম মচমচকৈ হৈছে। খাবলৈ খুবেই ধুনীয়া হৈছে। আৰু মগু মাহৰ যিটো চাটনি বনালোঁ সেইটোতো চাগে আপোনালোকে খাইছেই। আৰু যিটো মই তিতা কেৰেলাৰ গুটিৰ চাটনি বনাইছিলোঁ সেইটোতো খাবলৈ আৰু ধুনীয়া হৈছে। আপোনালোকে ট্ৰাই কৰিব পাৰে, বনাই খাই চাব পাৰে। মোক খাই পেলাই কমেণ্ট কৰিবচোন। আৰু যদি ভাল লাগিল আজি ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে নতুন নতুন ভিডিঅ'বোৰ মোৰ পৰা আৰু পাই থাকে আপোনালোকে। আজিলৈ বাই বাই। আৰু